নমস্কাৰ, মই পাৰ্থজ্যোতি শৰ্মা আপোনালোকৰ বাবে লৈ আহিছোঁ আদা আয়ুৰ্বেদিকৰ এক বেহতৰীন প্ৰডাক্ট। এইটো আদা হয় আৰু আপোনালোক সকলোৱে ব্যৱহাৰ কৰিব পাৰে। জানে সকলোৱে আদাটোৱে আমাৰ শৰীৰত বহুত বেছি উপকাৰ কৰে আৰু ব্লাড চাৰ্কুলেশ্যনত আমাক বহুত সহায় কৰে, লগতে ডাইজেষ্ট ছিষ্টেমত সহায় কৰে। আদা আয়ুৰ্বেদিকৰ এইটো যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব, এইটো সঁচাকৈ বহুত বেছি টেষ্টি হয় আৰু আপোনালোক সকলোৱে ব্যৱহাৰ কৰিব পাৰে। সৰুৰ পৰা ডাঙৰলৈকে সকলো ধৰণৰ মানুহে ব্যৱহাৰ কৰিব পাৰে। ডায়েবেটিছ থকা বা প্ৰেছাৰ থকা সকলো মানুহে ব্যৱহাৰ কৰিব পাৰে, কিয়নো ইয়াতে আছে সন্ধ্যা নিমখ, টেঙা আছে আৰু এইটো ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে বহুত বেছি ভাল। লগতে মুখৰ ৰুচি অহাত আপোনালোকৰ সহায় কৰে। যিসকল ব্যক্তিয়ে বহুদিনৰ পৰা গুটখা বা তামোল এনেকুৱা ধৰণৰ বস্তু খাই আছে, তেখেতসকলে যদি এৰিব বিচাৰে আৰু নিৰ্মূল হ'ব বিচাৰে এইবিলাক গেছৰ প্ৰব্লেমৰ পৰা, তেতিয়াহ'লে আপোনালোকে আদা আয়ুৰ্বেদিকৰ এইটো ব্যৱহাৰ কৰিব পাৰে। এইটোৰ মূল্য হৈছে মাত্ৰ 200 টকা। আপোনালোকে ঘৰতে বহি মোক কমেণ্ট কৰিব পাৰে আৰু আপোনালোকৰ ঘৰত গৈ পাব আদা আয়ুৰ্বেদিকৰ এক বেহতৰীন